সব হোটেলত সব ঠিকে থাকে আছে খোৱা বোৱা ঠিকে আছে তো মোক এটা কথা ক যে নিপুণ অসমটো ঠিকে থাকে হ'ব জানো মামাই কৈছো যে হ'ব ঠিক আছে মই আজি ইয়াতে আছো অলপ সময়ৰ কাৰণে তহঁতৰ কি প্ৰব্লেম আছে মোক একদম চিধা চিধি কৈ দে মই উত্তৰ এটি প্ৰশ্ন কৰিছোঁ আমাৰ শিক্ষকসকলৰ ফালৰ পৰা আমি অলপ আগতে কিছুমান আগতে এটি নিউজত পাইছোঁ আপুনি আমাক স্কুটি দিব বুলি কৈছিলে কিন্তু এই প্ৰসংগত আপুনি কি ক'ব এতিয়া কি ক'ব আৰু কেতিয়া দিব এক মিনিট বাবা অকণমান আগত আহিব বাবা তোৰ নামটো ক